স্বাস্থ্য ভালে ৰাখিবলৈ নহৰু খাওক, নেমু খাওক, জলকীয়া খাওক, 10টা মানুহে 10টা কথা কয়। আৰু সঁচা কথাটো এইটোৱে যে বেছিভাগ মানুহে আপোনাৰ বেয়াটো ভাবি উপদেশ নিদিয়ে। কিন্তু সেই স্পেচিফিক এডভাইচটো ফ'ল' কৰাৰ জেগাত আপুনি এইটোও চাব জানিব লাগিব যে সেই মানুহজনৰ বাকীবোৰ ক্ষেত্ৰত তেখেতে কেনেকে লাইফষ্টাইল ফ'ল' কৰি আছে। ফৰ এক্সাম্পল, এজন যদি মানুহৰ বহুত হেল্ডি লাইফষ্টাইল আৰু তাৰপিছত তেওঁ দিনত 2খনকে নিমকিও খায় আৰু তাৰপিছত কয় যে মই 2খনকে নিমকি খাওঁ কাৰণে মোৰ গাটো ভাল হয়, সেইটো আপুনিও বুজিব যে সেইটোৰ কাৰণে তেখেতৰ স্বাস্থ্য ভালে থকা নাই। তেখেতৰ স্বাস্থ্য ভালে আছে কাৰণ তেখেতৰ এটা হেল্ডি ৰুটিন আছে। কিন্তু সেইটো কথাই যেতিয়া নহৰু, আদা, পিয়াজৰ লগত কৈ দিয়া যায়, তেনে আমি ভাবো যে আচ্ছা এইটোৰ কাৰণেহে তেখেতৰ লাইফষ্টাইল ভাল। সেইকাৰণে অভাৰ কমপ্লিকেট কৰাতকে 3টা বস্তু মনত কৰিব। ভাল খাদ্য খাওক, যেনেকে শাক পাচলি, আৰু বেয়া খাদ্য এভইড কৰক, যেনেকে বাহিৰৰ খাদ্য বা চেনি। 2 নম্বৰ, প্ৰত্যেক দিনাখন 7ৰ পৰা 8 ঘণ্টা শুৱক। আৰু 3 নম্বৰ, প্ৰত্যেক দিনাখন অলপ হ'লেও এক্সাৰচাইজ কৰক। এই 3টা বস্তু মনত ৰাখিলে আপোনাৰ স্বাস্থ্য এনেই ভাল থাকে।